পৰ্বতজোৰাৰ বগৰীবাৰী মহামায়া ডিগ্ৰী কলেজত নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। আজি আয়োজিত সভাখনত সভাপতিত্ব কৰে UPPL দলৰ পৰ্বতজোৰা TLCCৰ সভাপতি মাননীয় উত্তম কুমাৰ হাজোৱাৰী ডাঙৰীয়া। লগতে সভাখনত উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ আবুল হুছেইন সাহাব, ৰাজনীতি বিভাগৰ বিজ্ঞান শাখাৰ সহকাৰী প্ৰবক্তা মাননীয় মালেক মকিবুল হক সাহাব আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে UPPL দলৰ সম্পাদিকা মাননীয় মাছুদা বেগম, পিয়াজবাৰী পাব্লিক হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় চিৰাজুল হক সাহাব, মহামায়া সমবায় সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱক মাননীয় নুৰ জামাল শেখ সাহাব, লগতে বিদ্যালয়খনৰ বিষয় শিক্ষক আৰু কৰ্মচাৰীসকল উপস্থিত থাকি মহাবিদ্যালয়খনৰ চৰকাৰীকৰণ কৰিবলৈ অসম চৰকাৰৰ লগতে BTRC প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। চাওকে প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট BBC বগৰীবাৰী লাইভ। নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন, মই মহামায়া ডিগ্ৰী কলেজৰ অধ্যক্ষ। মোৰ আজি দিনৰ 10 বজাৰ পৰা ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে আমাৰ আদৰণি সভাৰ যিটো কাৰ্যসূচী চলিব, এইটো আজি আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ মহামায়া ডিগ্ৰী কলেজত আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ষ্টাফসকল যথেষ্ট সহায় সহযোগিতা কৰিছে। লগতে আমাৰ সাংবাদিক বন্ধুসকল যথেষ্ট আমাক সহায় সহযোগিতা কৰিছে। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ কলেজৰ পৰিৱেশ পৰিচ্ছন্নতা আৰু যিখন চিষ্টেমেটিক সুন্দৰভাৱে চলি আছে। গতিকে আন্তৰ্জাতিক দিশত আমাৰ ক্লাছৰ ক্ষেত্ৰত কওক, আমাৰ এই পৰীক্ষাৰ ক্ষেত্ৰতে কওক, সব আমাৰ ক্ৰাইটেৰিয়া সব ঠিকে আছে, সুন্দৰভাৱে চলি আছে। আমাৰ কলেজৰ 5% 80ৰ ওপৰত আছে। আমাৰ কলেজ ইনশাআল্লাহ BTCৰ ভিতৰত আৰু সুনাম অৰ্জন কৰিম বুলি আমি আশা ৰাখি মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আমাৰ ইয়াত আজি নৱাগত আদৰণি সভা হৈ আছে। এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ কলেজৰ যিখন CBCS কোৰ্চৰ আণ্ডাৰত পঢ়া শুনা কৰিব, এই ক্ষেত্ৰত সিহঁতে যাতে ভালদৰে পঢ়া শুনা কৰে আৰু ভৱিষ্যতে সিহঁতৰ জীৱন উজ্জ্বল হয়, এইটোৱে আমি কামনা কৰোঁ। নমস্কাৰ, মোৰ নাম মুৰ্ছিদা বেগম, মই UPPLৰ চেণ্ট্ৰেলৰ ওমেন চেলৰ জেনেৰেল ছেক্ৰেটাৰী হয়। আজি এই সভাত অহাৰ মানে মোক ইয়াতে নিমন্ত্ৰণ কৰিছে এজ এ গেষ্ট, আৰু ইয়াতে অহাৰ পিছত মই গোটেইখিনি বস্তু চালোঁ আৰু মানে কলেজখন বহুত আগৰে পৰা ইষ্টাব্লিছ আৰু ইয়াতে বহুত ষ্টুডেণ্ট আছে। গতিকে বৰ্তমান যিটো আমাৰ মানে প্ৰভিন্সিয়েলাইজ কৰাৰ এটা প্ৰচেছত চলি আছে, কামবিলাক চলি আছে, তাতে মানে আমি কলেজখনক ইনক্লুড কৰাব পাৰোঁ নেকি, তাৰে এটা আলোচনা হ'ল। আৰু এতিয়া ভৱিষ্যতে আমি চেষ্টা কৰিম কলেজখনক যাতে আগুৱাই ল'ব পাৰোঁ আৰু যিমানখিনি সা সুবিধা দিব পৰা যায় সেইখিনি আমি প্ৰভাইড কৰিম। এই মহামায়া ডিগ্ৰী কলেজৰ ফ্ৰেচাৰ্ছ ডে বা নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি সভা আছিলে। এই সভা ভালদৰে চলি আছে। আমি আশা ৰাখিছোঁ এই কলেজৰ ভৱিষ্যত উজ্জ্বল কামনা। দেখা গৈছে যে এইখন কলেজ BTR চৰকাৰে ইতিমধ্যে 10খন কলেজ প্ৰতিষ্ঠানৰ কাৰণে যোজনা আৰম্ভ কৰিছে। এইখন কলেজৰ ক্ৰাইটেৰিয়া গোটেইখিনি মিলি আছে, কোনো প্ৰব্লেম নাই। আৰু আমি জনা যে BTCৰ যিখন কলেজ আছে, কলেজৰ 3 নম্বৰ পজিশ্যনত এইখন কলেজ আছে। এই ক্ষেত্ৰত আপোনালোকে UPPL দলৰ পৰা কিবা ব্যৱস্থা ল'ব লাগিব? আমাৰ জানা মতে যি 10খন কলেজ লোৱাৰ যে উদ্দেশ্য হাতত লৈছে, এই 10খন কলেজৰ ক্ৰাইটেৰিয়া অনুযায়ী ল'ব বুলি আমি জানিছোঁ। সেইকাৰণে আমি আশা কৰিছোঁ যে এইখন কলেজো হয়তো নিশ্চয় এই ক্ৰাইটেৰিয়াত পৰিব। আন্তঃগাঁথনিৰ অভাৱ আছে ইয়াত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিবা চৰকাৰৰ পৰা কিবা অনুদান আহিব নেকি? আমিতো অলৰেডি কৈছোঁ যে যিহেতু আমি নতুন বডিৰ প্ৰেচিডেণ্ট হয়, প্ৰেচিডেণ্ট হোৱা নাই, আমি আহি পেলাই দেখিছোঁ যে কলেজখন খুব ভাল, আৰু আমি ইয়াত দেখি পেলাই আন্তঃগাঁথনিৰ যে অভাৱ সেইটো আমি প্ৰিন্সিপাল মহোদয়ৰ লগত ষ্টাফৰ লগত আমি আলোচনা কৰিছোঁ। নিশ্চয় ইয়াত আন্তঃগাঁথনিৰ যি অসুবিধা আছে সেই অসুবিধাটো আমি দূৰ কৰিবলৈ আমি যথেষ্ট চেষ্টা কৰিম। ইয়াতে যদি
প্ৰয়োজন হয় বড়ো মিডিয়ামৰ যিটো ষ্টাফ প্ৰয়োজন হয় নিশ্চয় এইটো পূৰণ কৰা হয়